নমস্কাৰ ভিউৱাৰ্ছ, মই আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ আহিলোঁ অন্য এটা গুৰুত্বপূৰ্ণ বিষয়লৈ। আপোনালোকে হয়তো এনেকুৱা লোক কেতিয়াবা লগ পাইছে যিসকলে হাত ভৰিবিলাক খুব জিনজিন কৰে, খুব পুৰে বা কিবা বস্তুত যদি আঘাতপ্ৰাপ্ত হয় তেনেহ'লে তেওঁলোকে বেছিকৈ বিষ অনুভৱ কৰে। আমি নৰ্মেলি যেনেকুৱাকৈ বিষ অনুভৱ কৰোঁ তাতকৈ বেছি বিষ অনুভৱ কৰে তেওঁলোকে। আৰু আপোনাৰো যদি এনেকুৱা হৈছে, আপুনি যদি ডায়েবেটিছৰ ৰোগী হয় তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে বৰ গুৰুত্বপূৰ্ণ হ'ব। শেষলৈকে ভিডিঅ' চাব, স্কিপ নকৰাকৈ মোৰ চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে এনেকুৱা ভিডিঅ' মই ৰিলিজ কৰাৰ লগে লগে আপোনালোকে গম পায়। আপোনালোকৰ বহুতে হয়তো বুজিব পাৰিলে যে এই প্ৰব্লেমবিলাক হ'লে মানুহজনৰ কি হ'ব পাৰে। আচলতে মানুহজনৰ নাৰ্ভৰ অসুখ হৈছে, নাৰ্ভৰ প্ৰব্লেম হৈছে, তেওঁ ডায়েবেটিছৰ ৰোগী হয়। এই সমস্যাবিলাক সাধাৰণতে আমাৰ হাত বা ভৰিৰ একেবাৰে আঁতৰৰ অংশটোৰ পৰা আৰম্ভ হয়। হাতৰ আঁতৰৰ অংশটো বুলি ক'লে মোৰ হাতৰ এই অংশটো হ'ব, বা ভৰিৰ কথা ক'লে ভৰিৰ পতাখনৰ পৰা আৰম্ভ হ'ব, লাহে লাহে ওপৰলৈ আগবাঢ়ি আহিব। প্ৰথম অৱস্থাত মানুহজনৰ কিছুমান চেঞ্চ নাইকিয়া হয়। চেঞ্চ নাইকিয়া হয় আমাৰ বহুতো ধৰণৰ চেঞ্চ থাকে, যেনেকৈ টেম্পাৰেচাৰ মানে আমি যদি কিবা এটা বস্তুৰ তপত বস্তু এটা যদি হাতেৰে চুওঁ, সেই আমি যিটো ফিল কৰোঁ সেই ফিলটো নাইকিয়া হ'ব। আমি গৰম বা ঠাণ্ডা অনুভৱটো নকৰা হ'ম। মই আপোনালোকক আৰু এটা চেঞ্চৰ কথা কৈছিলোঁ, সেইটো হৈছে ভাইব্ৰেশ্যন। কিবা এটা বস্তু কঁপি আছে, অলপ অলপকৈ কঁপি আছে, আপুনি ধৰিছে, কিন্তু মই যদি গম পাওঁ বা আপুনি যদি গম পায় হয়তো সেই নাৰ্ভৰ প্ৰব্লেম হোৱা ৰোগীজনে সেই ভাইব্ৰেশ্যনটো গম নাপাব। এইটো এটা লক্ষণ। ইয়াৰ পাছত মানুহজনৰ কিছুমান মাচুল উইক হ'ব, মাচুলবিলাক সৰু সৰু হৈ যাব। ভৰিৰ মাচুলবিলাক, ভৰিৰ ঠাইৰ মাচুলবিলাক সৰু হ'ব পাৰে, হাতৰ এই মাচুলবিলাকৰ ডিফৰ্মিটি হ'ব পাৰে, ভৰি আঙুলিবিলাকৰ ডিফৰ্ম হৈ যাব। ডিফৰ্ম হ'ব মানে ভৰি আঙুলিটো অলপ বেকা ধৰণৰ হৈ যাব, এনেকুৱা ধৰণৰ হ'ব। সেই বেকা হোৱা কাৰণটো হৈছে যে মাচুলবিলাক উইক হৈছে, মাচুলবিলাক টানি ধৰিছে, আৰু সেইকাৰণে তেওঁৰ আঙুলিবিলাকৰ, ভৰি আঙুলিবিলাকৰ হ'ব পাৰে, হাতৰ আঙুলিবিলাকৰ হ'ব পাৰে ডিফৰ্মিটিছ হ'ব পাৰে। এনেকুৱা যদি আপোনাৰ হৈছে তেনেহ'লে আপুনি চিকিৎসকৰ ওচৰলৈ গৈ পৰামৰ্শ ল'ব লাগিব। ইয়াৰ পাছত কোনোবা ৰোগীৰ হয়তো আপুনি দেখিব তেওঁৰ আলচাৰ হৈছে, ঘাঁ লাগিছে আৰু ঘাঁ টুকুৰা শুকোৱা নাই। আৰু কেতিয়াবা এনেকুৱা হয় এক্সট্ৰিমিটিছ মানে ভৰিৰ আঙুলিবিলাক, হাতৰ আঙুলিবিলাকত গেংগ্ৰিন হৈছে। গেংগ্ৰিন মানে ক'লা পৰি যায়। ক'লা পৰি যোৱাৰ অৰ্থটো হৈছে যে সেই অংশটোত ৰক্ত সঞ্চালন হোৱা নাই আৰু ইয়াৰ ফলত সেই জেগাটুকুৰা মৰি গৈছে, ক'লা হৈ যায়, আৰু কেতিয়াবা সেই জেগাটুকুৰা কাটি এৰুৱাই দিবলগীয়া হয়। তো সেইকাৰণে আপুনি যদি অলপো ৰঙা পৰিছে, প্ৰথমতে ৰঙা পৰি লাহে লাহে সেই জেগাটুকুৰা ক'লা হৈ যায়। ৰঙা পৰোঁতে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব, নহ'লে এই অংশটো কাটি এৰুৱাই দিবলগীয়া পৰ্যন্ত হ'ব পাৰে। সেইকাৰণে আপোনালোকে অলপ সাৱধান হ'ব লাগে। মই অলপ আগতে আপোনালোকক মানুহ এজনে বিষ অনুভৱ নকৰিব পাৰে বুলি কৈছিলোঁ, কিন্তু কেতিয়াবা এনেকুৱা হয় যে কিবা এটা সৰু বস্তু এটা লাগিছে তেওঁৰ গাত, তেওঁৰ লগে লগে বহুত বেছিকৈ বিষ অনুভৱ কৰিছে। ৰাতি কাপোৰ এখন লৈ শুইছে, সেই কাপোৰখন ভৰিত যদি লাগিছে তেনেহ'লে ভৰিত লগাৰ লগে লগে তেওঁ বিষ বেছিকৈ অনুভৱ কৰিব পাৰে। এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকো এই নাৰ্ভৰ প্ৰব্লেম হ'লে আমি দেখোঁ। বহুতো সময়ত ভৰি ফুলা দেখা যায়। বহুতো ৰোগীয়ে সেইকাৰণে ভাবে যে তেওঁৰ কিডনীৰ অসুখ হৈছে, সেইকাৰণে কিডনীৰ ক্ৰিয়েটিনিন টেষ্টটো কৰে। আজিকালি বহুতে জানে ক্ৰিয়েটিনিন কি হয়, সেইকাৰণে তেওঁলোকে নিজে গৈ লেবৰেটৰীত ক্ৰিয়েটিনিন টেষ্ট কৰে। ক্ৰিয়েটিনিন কৰাৰ পাছত দেখে যে সম্পূৰ্ণ নৰ্মেল ক্ৰিয়েটিনিন লেভেল, কিন্তু এই ফুলাৰ কাৰণটো নাৰ্ভৰ কাৰণে হ'ব পাৰে। সেইকাৰণে যদি ভৰি ফুলিছে আপোনালোকে ভাবি নাথাকিব যে অকল কিডনী প্ৰব্লেমৰ কাৰণে হৈছে, ই নাৰ্ভৰ কাৰণেও হ'ব পাৰে। স্নায়ুৰ যদি প্ৰব্লেম হয় তেনেহ'লে ভৰি ফুলিব পাৰে। এতিয়া মই আহোঁ আপোনালোকে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেই কথালৈ। সদায় আমাৰ ভৰিকেইটা, আঢ়াকেইখন ইনস্পেক্ট কৰিব লাগে, খুব অবজাৰ্ভ কৰিব লাগে। আপোনালোকে চাব ভালকৈ, কোনোবা জেগাত ৰঙা পৰিছে নেকি, ঘাঁ লাগিছে নেকি, এই কথাবিলাক আপোনালোকে মন কৰিব। আৰু ইয়াক সদায় চাফাকৈ ৰাখিব লাগে, সদায় ধুব লাগে। আৰু আপোনালোকে সদায় অবজাৰ্ভ কৰিব, মানে চাব সদায় যে তাত কিবা ঘাঁ লাগিছে নেকি, কিবা ৰঙা পৰিছে নেকি, বা ক'লা পৰিছে নেকি। এই সমস্যাবিলাক যদি হৈছে লগে লগে আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'ব। দ্বিতীয়তে, আপোনালোকে হাত ভৰিবিলাক শুকান হ'বলৈ নিদিব, ড্ৰাই হ'বলৈ নিদিব। আমি যেনেকৈ আমাৰ মুখখনৰ যত্ন লওঁ তেনেকৈ আপুনি আপোনাৰ শৰীৰৰ অন্য অংশসমূহৰ যত্ন ল'ব লাগিব। যদি ড্ৰাইনেছ হৈছে আপুনি ভাল কোম্পানী এটাৰ মইশ্চাৰাইজাৰ ইউজ কৰিব। ভৰি তলুৱাখন মন কৰিব, বেছিকৈ যদি শুকাই গৈছে তেনেহ'লে ভেচলিন জাতীয় বস্তু ইউজ কৰিব পাৰে। যদি আপোনালোকে বেছি শুকান হ'বলৈ দিয়ে ভৰিৰ তলুৱাখন, তেনেহ'লে তাত আলচাৰ হ'ব পাৰে, ভৰি ফাটিব পাৰে, আৰু লগে লগে আলচাৰ হ'ব, আৰু আলচাৰ হোৱাৰ পাছত তেজ ওলাব। তেজ ওলোৱাৰ পাছত লাহে লাহে সেই ঘাঁবিলাক নুশুকোৱা হ'ব। সেইকাৰণে আপোনালোকে যিকোনো অংশ, বডিৰ যিকোনো অংশৰ যদি কোনোবা জেগাত শুকান হৈ পৰিছে তেনেহ'লে আপোনালোকে মইশ্চাৰাইজাৰ ইউজ কৰিব। হাত ভৰিৰ নখবিলাক আপোনালোকে সদায় চাব, আৰু যদি দীঘল হৈছে সেইবিলাক কাটি দিব। আৰু কাটোতে সদায় ষ্ট্ৰেইটকৈ কাটিব, চিধাকৈ কাটিব, এনেকুৱাকৈ। আৰু নেইল কাটাৰ ইউজ কৰিব। যদি আপোনালোকে ধেনুভৰীয়াকৈ কাটে তেনেহ'লে যদি চুক এটা যদি খুব ধাৰ থকা হয় তেনেহ'লে সেই অংশটোত ঘাঁ লাগিব পাৰে। সেইকাৰণে আপোনালোকে যেতিয়া নখ কাটে, ভৰি নখে হওক বা হাতৰ নখে হওক, ষ্ট্ৰেইটকৈ কাটিব, চিধাকৈ কাটিব, আৰু নেইল কাটাৰ ইউজ কৰিব।
হাত মোজা বা ভৰিৰ মোজা ইউজ কৰিলে আপোনালোকে ৰেগুলাৰলি চাফা মোজা ইউজ কৰিব। কাৰণ হাতত বা ভৰিত আলচাৰ যদি আছে তেনেহ'লে ধূলিময় মোজা পিন্ধিলে সেই তাৰ পৰা ধূলিবিলাক সোমাই ইনফেকশ্যন হ'ব পাৰে। সেইকাৰণে ৰেগুলাৰলি আপোনালোকে চাফা মোজা ইউজ কৰিবলৈ চেষ্টা কৰিব। আপোনালোকে যেতিয়া বাহিৰলৈ ওলাই যায় বা ঘৰতে যেতিয়া থাকে আপোনালোকে খালী ভৰিয়ে নাথাকিব, চেণ্ডেল পিন্ধি থাকক। বাহিৰলৈ যদি আপোনালোকে ওলাই গৈছে, যদি আপোনালোকে চেণ্ডেল পিন্ধিব বিচাৰে চেণ্ডেল পিন্ধিব পাৰে, ছফ্ট চেণ্ডেল হ'ব লাগিব, নহ'লে আপোনালোকে জোতা পিন্ধিব। যদি খালী ভৰিয়ে যাওঁ তেনেহ'লে হ'ব কি? কথাটো হৈছে যদি আপুনি খালী ভৰিয়ে যায়, আপুনি ক'ৰবাত যদি আঘাতপ্ৰাপ্ত হয় তেনেহ'লে আপোনাৰ আলচাৰ হ'ব পাৰে। যদি মানুহজনৰ স্নায়ুৰ প্ৰব্লেম হৈ আছে, স্নায়ুৰ যদি অসুবিধা হৈছে, তেনেহ'লে তেওঁ যদি কিবা এটা পিন্ধে বা ৰাস্তাত পৰি থকা কাঁইট এটাই যদি ভৰিত পিন্ধে তেওঁ গম নাপাব আৰু লাহে লাহে সেই অংশটোত আলচাৰ হ'ব। সেইকাৰণে সদায় ভাল জোতা পিন্ধিব লাগে, নহ'লে ভাল চেণ্ডেল পিন্ধিব লাগে আৰু এই জোতাবিলাক সদায় চাফা হ'ব লাগে। জোতাযোৰ পিন্ধাৰ আগতে সদায় জোতাৰ ভিতৰখন চাই ল'ব। কেতিয়াবা সৰু সৰু শিলগুটি বা ধূলি সোমাই থাকে জোতাৰ ভিতৰত, সেইসমূহ প্ৰথমে আঁতৰাই ল'ব, তাৰ পাছতহে আপোনালোকে জোতাযোৰ ইউজ কৰিব। একেটাই কথা মই আগতে কোৱা ধৰণে যদি ভিতৰত শিলগুটি থাকে আপুনি ভৰিটো ভৰাই দিলে আপুনি গমেই নাপাব, কিন্তু ভৰিৰ তলুৱাখনত সি বাৰে বাৰে ঘঁহনি খাই আলচাৰ কৰিব পাৰে আৰু তেতিয়া আপোনাৰ প্ৰব্লেম হ'ব। জোতাৰ ক্ষেত্ৰত আৰু এটা ক'বলগীয়া কথা আছে, যেতিয়া আপোনালোকে জোতা পিন্ধিব ৱেল ফিটিং শ্বুজ হ'ব লাগিব। যদি ভালকৈ ফিট নহয় তেনেহ'লে যদি বেছিকৈ টাইট হয় সেই সময়ত বেছিকৈ এই প্ৰব্লেমবিলাক হয়। জোতাযোৰে যেতিয়া চেপা মাৰি ধৰিব মানুহজনে গম নাপাব আৰু সেই অংশটোত লাহে লাহে ব্লাডৰ সঞ্চালন কমি যাব আৰু সেই অংশটোতে আলচাৰ হ'ব পাৰে। সেইকাৰণে এই সৰু সৰু কথাবিলাক আপোনালোকে ভালকৈ মন দিব। আপোনালোকৰ ভৰিত বা হাতত বা আপোনালোকৰ শৰীৰৰ অন্য কোনো অংশত যদি আপোনালোকে সৰু আলচাৰ দেখিছে, সেই আলচাৰটোৰ লগে লগে আপোনালোকে এণ্টিছেপ্টিক ড্ৰেছিং কৰিব। আয়ডিন অলপ দিব পাৰে, নহ'লে ডেটল অলপ দি চাফা কৰিব আৰু তাত পাতলকৈ এটা ড্ৰেছিং, বেণ্ডেজ এটুকুৰা বা অন্য কোনো তেনেকুৱা ষ্টেৰিলাইজড কটন ইউজ কৰিব পাৰে। কেতিয়াবা যদি আপোনাৰ শৰীৰত পানী জ্বলা উঠা দেখিছে, সেইটো আপোনালোকৰ এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে। পানী জ্বলাবিলাক যদি দেখিছে তেনেহ'লে আপুনি ভৰিত যদি পানী জ্বলা দেখিছে তেনেহ'লে আপুনি জোতা নিপিন্ধিব আৰু সেই পানী জ্বলাবিলাক আপোনালোকে ফুটাই দি পানীখিনি উলিয়াবলৈ চেষ্টা নকৰিব। ই লাহে লাহে আলচাৰ ফৰ্মেশ্যন কৰি বহুত ডাঙৰ হৈ যাব পাৰে, আলচাৰটো বেছি ডাঙৰ হৈ যাব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লৈ আপোনালোকে চিকিৎসা আৰম্ভ কৰিব লাগিব। আজিকালি ডায়েবেটিছ ৰোগীসকলৰ কাৰণে জোতা পোৱা যায়, চেণ্ডেলো পোৱা যায়। আপোনালোকে তেনেকুৱা ডায়েবেটিছৰ ৰোগীয়ে ব্যৱহাৰ কৰিব পৰা জোতা বা চেণ্ডেল ব্যৱহাৰ কৰিব পাৰে, কিন্তু তাৰ আগতে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লৈ কিমান চাইজৰ বা কেনেকুৱা ধৰণৰ জোতা বা চেণ্ডেল পিন্ধিব লাগে সেই কথাটো জানি ল'ব। এতিয়া ঠাণ্ডা দিন আহিব হৈছে, আমি বহুতে সেক লওঁ, জুই সেক লওঁ। আপোনালোকে এই সেক লোৱা পদ্ধতিটো অলপ সলনি কৰিব লাগে। জুই একেবাৰে কাষলৈ গৈ সেক নল'ব। এনে কৰিলে আপোনালোকৰ সেক লওঁতে আপুনি গমেই নাপাব যে আপোনাৰ ভৰিত কিমান টেম্পাৰেচাৰ পৰিছে। বেছিকৈ যদি টেম্পাৰেচাৰ হৈছে আপুনি গম নাপাব আৰু আপুনি ভৰিটো ওচৰতে ৰাখিব আৰু তাৰ ফলত আপোনাৰ ভৰি অনিষ্ট হ'ব আৰু ইও লাহে লাহে ৰক্ত সঞ্চালন কমাই গৈ ভৰি সেই অংশটো মাৰি দিব আৰু ইয়াৰ ফলত আপোনাৰ আকৌ আলচাৰ হ'ব। ই আকৌ এটা সমস্যাৰ সৃষ্টি কৰিব। ঠিক তেনেদৰে আপুনি খুব ঠাণ্ডা বস্তুৰ ওপৰতো হাত নিদিব। খুব বৰফ এটুকুৰা লৈ হাতেৰে মুঠি মাৰি নাথাকিব বা বৰফৰ ওপৰত ভৰি নিদিব, তেনেকুৱা কৰা নাযায়। মই এইটোৱে ক'ব বিচাৰিছোঁ যে খুব বেছি ঠাণ্ডা বস্তু আপোনালোকে স্পৰ্শ নকৰিব আৰু খুব বেছি গৰম বস্তু আপোনালোকে স্পৰ্শ নকৰিব। হিটাৰ বহুতে আমি ইউজ কৰোঁ, হিটাৰৰ ওচৰত ভৰিটো নাৰাখিব। আপোনালোকৰ ঘৰত যিটো হিটাৰ ৰাখিছে সেই হিটাৰটো ৱালৰ ফালে কৰি ৰাখিব। ৱালৰ পৰা যিটো হিট ৰেডিয়েট হৈ আহে আপুনি সেই হিটটো ল'ব, সেই গৰমটোহে ল'ব ঠাণ্ডা দিনৰ সময়ত। কিন্তু আপুনি যদি হিটাৰটো ভৰিৰ ওচৰতে ৰাখি ভৰিটো শিকাব চেষ্টা কৰে তেনেহ'লে ই আপোনাৰ অনিষ্ট কৰিব। আজিলৈ মই ইয়াতে সামৰিছোঁ। আপোনালোকে হয়তো বহুতে মোৰ ভিডিঅ'টোৰ পৰা বহুখিনি কথা জানিব পাৰিলে। ইয়াৰ আগলৈও মই স্বাস্থ্যজড়িত বহুতো ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আনিম। আপোনালোকে সেই ভিডিঅ'সমূহ চাই থাকিব। বেল আইকনটো মই আকৌ এবাৰ কৈছোঁ, বেল আইকনটো ক্লিক কৰি থ'ব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আপোনালোকে মোৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে গম পায়। ধন্যবাদ, নমস্কাৰ।